Hello, welcome back to my YouTube channel Madhu's Blog. আজি মই আহিছো কামাখ্যা মন্দিৰত আৰু কামাখ্যা মন্দিৰৰ কথা হয়তো আপোনালোকে ইতিমধ্যে জানে আৰু যদিও নাজানে মই কিছু কথা কৈ দিম এতিয়া আমি ফাৰ্ষ্টতে যাম লাইনলে আৰু লাইনত আহক মোৰ পিছে পিছে দেখিছে আজি কিমান ভিৰ আছে মন্দিৰত আৰু লকডাউনৰ পিছত যেহেতু কামাখ্যা মন্দিৰত আহিছো মাৰ দৰ্শন নকৰাকে কেনেকৈ নুই যাওঁ আৰু আপোনালোকে দেখিছে কিমান ভিৰ আৰু যদিহে মোৰ চেনেলটোলৈ প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে নিশ্চয় লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি শেষলৈকে চাই থাকক আৰু আপোনালোকক মই দেখুৱাম সকলোবোৰ আৰু মই ইয়াত চাকি জ্বলাই আছো চাকি জ্বলোৱাৰ পিছতে আমি মন্দিৰটোৰ ভিতৰৰ ভাগ দেখুৱাব নোৱাৰিম কাৰণ জানে ফটো মাৰা নিখেত বা ভিডিঅ' কৰাটো নিখেত আৰু কামাখ্যা মন্দিৰৰ কিছু কথা কম চাই থাকিব কে হয়তো জানে যে সতীয়ে নিমন্ত্ৰণ নোপোৱাৰ সত্ত্বেও তেওঁ পিতৃৰ ঘৰলৈ গৈছিল সেই যজ্ঞত আৰু সেই যজ্ঞত নিজৰ স্বামীৰ যি কৰ্কৰ্থনা শুনিছিল আৰু তেতিয়াই সতী সেই যজ্ঞৰ জুইতে জাগ হৈছিল আৰু নিজৰ প্ৰাণ ত্যাগ কৰিছিল এই কথা শিৱই সহ্য কৰিব নোৱাৰি সতী নচৰদে গোটেই জগতত ঘূৰি আছিল তাৰ পিছত এনেকৈ যদি থাকে তেতিয়াহ'লে পৃথিৱীত ধ্বংস হোৱা এক মত আছে কিন্তু শেষত কি কৰে বিষ্ণুৱে চল চাতুৰিৰে তেওঁ চক্ৰৰে তেওঁ সতীৰ দেহটো খণ্ড বিখণ্ড কৰি ঠায়ে ঠায়ে য'ত পৰিছিল বহু নামেৰে মন্দিৰ হৈছিল আৰু আমাৰ অসমত পৰিছিল সতীৰ যোনি অংশ আৰু তাৰ নাম হৈছিল কামাখ্যা সেই কথা মই আপোনালোকক ক'লো আৰু কামাখ্যা শব্দৰ অৰ্থ হৈছে কামা নামক দেৱীৰ আন নাম কামিনী ইত্যাদি ডক্টৰ বাণীকান্ত কাকতিয়ে কামা শব্দৰ অৰ্থ আৰ্য ভিন্ন অষ্টিক ভাষাৰ পৰা অহাৰ সম্ভাৱনীয় লক্ষ্য কৰিছে বাৰু এইবোৰ কিতাপৰ ভাষা ইমান কৈ লাভ নাই তথাপিতো আপোনালোকক সৰু এটা ইনফৰমেশ্যনহে দিলোঁ এতিয়া আমি দেখুৱাই আছো সকলোবোৰ আপোনালোকে চাই থাকক আপোনালোকে জানেনে কামাখ্যা মন্দিৰৰ পিছত দুৱাৰ এখন আছে সেই দুৱাৰখনেদি আচলতে যাব পাৰি ক'ত আচলতে সিফালে নীলাচল পাহাৰ কামাখ্যা মন্দিৰ যেহেতুকে নীলাচল পাহাৰত আছে পিছৰ দুৱাৰখনেদি নীলাচল পাহাৰৰ এটি সুন্দৰ আৰু তাতেও যে মন্দিৰ আছে তাৰ পিছফালে হয়তো ইতিমধ্যে কিছু মানুহে গম পায় তাৰে লোকেল মানুহখিনি গম পায় কিন্তু বহুতে গম নাপায় আপোনালোকক দেখুৱাইছো এইটো দেখিছে শিৱ মন্দিৰ ইয়াৰো বিশেষত্ব আছে মই পিছত কম আজি খালি শিৱ মন্দিৰটো চাই থৈ দিয়ক আৰু ইয়াৰ পৰা গ'লে এটা সুন্দৰ ভিউ পায় সেইটোও দেখুৱাম আচলতে কামাখ্যা মন্দিৰত দেওধনী হয় দেওধনীৰ ফাৰ্ষ্টৰ দিনা দেওধনীসকলে যেতিয়া লাভ কৰি আহে তেতিয়া ইয়াতে ফাৰ্ষ্টৰ দিনা নৃত্য নাটিকা কৰে আৰু দেওধনীৰ ভিডিঅ' মোৰ আছে আপোনালোকে চাব গম পাব আৰু এইটোৱে হৈছে শিৱ মন্দিৰ আৰু শিৱ মন্দিৰটোৰ ভিতৰৰ ফালে মই কামাখ্যাৰ পিছ দুৱাৰেৰে আহিছিলোঁ আৰু পিছ দুৱাৰেৰে এইফালৰ ৰাস্তাটোতে আহিছিলোঁ অকণমান তলত নামি আহিলে এই ভিউ পইণ্টটো পাব আচলতে এই ভিউ পইণ্টটো পাইগে পাণ্ডুৰ পৰা কামাখ্যালৈ কামাখ্যা হাইস্কুলৰ ওচৰলৈ ওলাব মই ৰাস্তাটো দেখুৱাম আৰু চাওক ইফালে খুবেই মৃদু বতাহ বলি আছে খুব সুন্দৰ আচলতে খুব ধুনীয়া মই এতিয়া নামি গৈ আছোঁ আৰু আপোনালোকক ইয়াৰে হোল ভিউ আৰু হয়তো আপোনালোকে অহা নাই বাট আহিব কিন্তু অকণমান সাৱধানে আহিব নতুনকৈ ৰাস্তাটো বনাই আছে আৰু এই ৰাস্তাটো কলৈ গৈছে কি হৈছে মই সকলোবোৰ কথা ক'ম জাষ্ট মাত্ৰ আপোনালোকে কেৱল চাই থাকক মোৰ ইউটিউব চেনেলটো স্ক্ৰিপ্ট নকৰিব আৰু আহি খুব ধুনীয়া জেগা পাই গ'লোঁ আচলতে এইডোখৰত আগতে এখন শ্মশান মানে মৰিশালি আছিলে তাৰপিছত তাতে এখন কালিমাৰ জিভা আছিলে আপোনালোকক দেখুৱাম যদিহে আছে
আৰু এইটোৱে হৈছে ব্ৰহ্মপুত্ৰৰ ভিউ ইফালে তলেদি গ'লে মই আপোনালোকক দেখুৱাম যদিহে সম্ভৱ হয় সেইফালে গ'লে আৰু খুব সুন্দৰ আচলতে আৰু এইখন হৈছে কালিমাৰ জিভা মই দেখুৱাম আৰু কালিমাৰ জিভাখন আপোনালোকে দেখুৱাই দিছোঁ এইখনে হৈছে কালিমাৰ জিভা আৰু খুব সুন্দৰ ভিউ আচলতে আপোনালোকে চাওক ব্ৰহ্মপুত্ৰ পোনতে দেখিবলৈ পাইছে আৰু সংগীতা আছে মোৰ লগত আৰু চাওক খুবেই সুন্দৰ আৰু মৃদু বতাহ একেবাৰে জমাইছে আৰু এই ৰাস্তাটো হৈছে সেই বিশেষ ঠাইডোখৰ আৰু সেই বিশেষ ৰাস্তাটো নতুনকৈ হৈ আছে নতুনকৈ কনষ্ট্ৰাকশ্যনছ বনাই আছে আৰু দেখিছে ৰাস্তাটো এই ৰাস্তাটোৱে যায় সেইখন হৈছে বিষ্ণু পাহাৰ আৰু এইখন হৈছে নীলাচল পাহাৰ আৰু এই ৰাস্তাটো গৈছে পাণ্ডুলে আৰু পাণ্ডু হয় কামাখ্যা আহিব পাৰি ইফালে দেখিছে কামাখ্যা এইটো হৈছে নতুনকৈ বনাই থকা ৰাস্তাটো কামাখ্যা হোৱা আৰু ইফালে কামাখ্যা হাইস্কুললৈ যাব পাৰি আৰু এইফালেও কামাখ্যা যাব পাৰি আচলতে তিনিটা ৰাস্তা আৰু মই আছোঁ তাৰে মাজৰ ভিউ পইণ্টত আৰু যিহেতু নীলাচল পাহাৰতে অৱস্থিত কামাখ্যা দেৱীৰ মন্দিৰ আৰু এই মন্দিৰৰ কথা ইতিহাসৰ পাতে প্ৰতিটো পৃষ্ঠাতে সজীৱ হৈ আছে আৰু এই মন্দিৰৰ পিছৰ দুৱাৰেৰে আহিলে এই ভিউ পইণ্টটো দেখা পাব আৰু এই ৰাস্তাটো নতুনকৈ বনাইছে যিহেতুকে আৰু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য নৰ্থ গুৱাহাটীৰ সৌন্দৰ্য নীলাচলৰ সৌন্দৰ্য আচলতে খুব সুন্দৰ আচলতে চাওকচোন চেনেলটো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে এই ৰাস্তাটোলৈ আহিব আৰু খুব ধুনীয়াকৈ বনাইছে আৰু নিউলি কনষ্ট্ৰাকশ্যনছ চ' আহিব ধন্যবাদ